5টা বেসিক রুল আছে, সেই রুল আমি ফলো নকৰোঁ বহুতে। কিছুমানে জানো ফলো নকৰোঁ। জানিলেতো নহ'ব, আমি ইমপ্লিমেণ্ট কৰিব লাগিব, ফলো কৰিব লাগিব। তেতিয়াহ'লে আমাৰ এই জনাটো কাৰ্যকৰী হ'ব, হয়নে? এটা গাড়ী, এটা কাৰ চলিবলৈ 4টা চকাৰ প্ৰয়োজন, হয়নে? এটা চকা যদি ভাঙি যায় গাড়ীটা চলব না? নচলে। তো নেটওয়ার্কিংও সাকসেসের কারণে 4টা চকারেই প্রয়োজন। এই 4 হুইলস যেটো বেসিক রুল বুলি কয়, সেইখিনি সম্বন্ধে আমি ভালকৈ জানিব লাগিব। কেৱল জানিলে নহ'ব, আমি বাস্তৱত ইমপ্লিমেণ্ট কৰিব লাগিব প্ৰতিজন। টু বি এ লিডাৰ এণ্ড টু ক্ৰিয়েট লিডাৰ। আমি নিজে লিডাৰ হ'বলৈ আৰু লিডাৰ ক্ৰিয়েট কৰিবলৈ যিমান সোনকালে আমি লিডাৰ হ'ব পাৰিম আৰু যিমান সোনকালে লিডাৰ ক্ৰিয়েট কৰিব, যিমান বেছি লিডাৰ ক্ৰিয়েট কৰিব পাৰিম, তেতিয়াহ'লে আমি নিশ্চিতভাৱে ছাকচেছ হ'ব পাৰিম। আমি বিদায় হ'ব নালাগে আৰু আমি নিশ্চয় এটা কনষ্টেণ্ট এটা ইনকাম পাম। কিন্তু আমি নিজেই যদি এই সিস্টেম ফলো নকৰোঁ, কেৱল লেকচাৰ মাৰি থাকিলে, মটিভেশ্যন দি থাকিলে, কোনোবা কথা কৈ থাকিলে, মোটিভেশ্যন 90% মোটিভেশ্যন, অনলি 10% মোটিভেশ্যন। বেলেগ মোটিভেশ্যনে বেলেগৰ কথা, মোটিভেটৰৰ কথা, মোটিভেশ্যনৰ ভিডিঅ'ত, বেলেগৰ গাইডেন্সত 10% আমাৰ ওপৰত কি হয়, প্ৰভাৱ পৰে ছাকচেছৰ ক্ষেত্ৰত। 90% ডিপেণ্ড কৰে নিজৰ ওপৰত। আমি ছাকচেছ কেনেকৈ হ'ম, আমি কনষ্টেণ্ট ইনকাম কেনেকৈ কৰিম, আমি মোৰ আৰ্নিং কেনেকৈ ধৰি ৰাখিম, এইটো ডিপেণ্ড কৰিব আমাৰ নিজৰ ওপৰত। আমি কিমান দূৰ আচলতে ছিষ্টেম ফ'ল' কৰিছোঁ ইয়াৰ ওপৰত। লাগিব মোটিভেশ্যন, বেলেগৰ গাইডেন্স লাগিব, বাট আমি ট্ৰু লিডাৰ হ'ব লাগিব। তাৰ কাৰণে প্ৰথম যিটো বেছিক, এই বেছিকটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব। প্ৰথম বেছিকটো কি? 4টা বস্তু আপোনালোকে সকলোৱে জানে, নেটৱৰ্কিং যি কৰে সিয়ে জানে, কিন্তু ফ'ল' নকৰে। প্ৰথমতে আমি কনচেপ্ট এটা চিলেকশ্যন কৰি ল'ব লাগিব, এইটো ফাইনেল, এইটো কোনো ৰুলৰ ভিতৰত নপৰে। আমি নেটৱৰ্ক কৰিম, আমি ইনকাম কৰিম, ভাল কনচেপ্টটো আমি অৱশ্যই এইটো চিলেক্ট কৰি ল'ব লাগিব। যেতিয়া আমাৰ কনচেপ্ট ভাল হ'ব, আমি কনফিডেঞ্চ আহিম যেনে ঠিক ইয়াত আমি কি কৰিব পাৰিম, তেতিয়া 4টা বস্তু আপুনি ফাৰ্ষ্ট ফ'ল' কৰিব লাগিব। বাছ প্ৰথম প্ৰিপেয়াৰ দ্য লিষ্ট। মানুহৰ বিজনেছ, নেটৱৰ্কিং মানুহৰ বিজনেছ হয়নে? মানুহক লৈ বিজনেছ কৰিম, বন্ধু বান্ধৱক লৈ বিজনেছ কৰিম, ৰিলেটিভ লৈ বিজনেছ কৰিম, নেইবাৰক লৈ বিজনেছ কৰিম, বিভিন্ন মানুহক লৈ আমি বিজনেছ কৰিম। যিমান মানুহ বেছি সিমান ইনকাম বেছি। যিমান টিম বিল্ডিং কৰিব সিমান ইনকাম বিল্ডিং হ'ব। ডাঙৰ ইনকাম কৰিবলৈ ডাঙৰ টিম লাগিবই, যিমানে নকওক কিয়। ইয়াৰ কাৰণে আমি লিষ্ট বিল্ডিঙত গুৰুত্ব দিব লাগিব। আজি যদি আমি কওঁ যিখিনি মানুহ আমি আছোঁ, কেইজনে লিষ্ট বিল্ডিং কৰিছোঁ? মই যদি কওঁ, আপোনালোকে কওকচোন, কেইজনে লিষ্ট বিল্ডিং কৰি আছে? কৰিছে নেকি? একজন, বাকী তো এই যে লিষ্ট বিল্ডিং কৰিছে, তাৰমানে কি ছাকচেছৰ এটা ৰাস্তা, এটা চিৰিত আমি আগবাঢ়ি গৈ আছোঁ। ডেইলি কিছু লিষ্ট বিল্ডিং কৰাটো আমাৰ এটা অভ্যাসত পৰিণত কৰিব লাগিব। আমি আমাৰ চাপ'জ আমি জানো আমাৰ বন্ধু বান্ধৱ আছে, বহু কিছু আছে, বহু মানুহ আছে, থাকিলে নহ'ব, পেপাৰত সেইটো লিখিবই লাগিব। পেপাৰত লিখক না, এইটো আপোনাক ছাকচেছৰ এটা ডাঙৰ কি দিব, ষ্টেপ এটা দিব। লিষ্ট বিল্ডিং কৰাৰ পাছত আমি কি কৰিব লাগিব? ইনভিটেশ্যন। আমি তেওঁলোকক ইনভাইট কৰিবলৈ শিকিব লাগিব। কিন্তু ইনভাইটত খুব গুৰুত্বপূৰ্ণ কিছু কথা আছে। আমি কেতিয়াবা বহুত ভুল কৰি পেলাওঁ নতুন মানুহৰ ক্ষেত্ৰত। যিবিলাক লিডাৰ আছে, ডাঙৰ পৰিচিত লোক আছে, তেওঁলোকৰ ক্ষেত্ৰত অলপ আছে। কিন্তু নতুন কোনোবা মানুহ, নতুন কোনোবা কি, যিবিলাকে কোম্পানী কৰি হয়তো কিছু কৰিছিল, কিছু নলেজৰ কম আছে, তেনেকুৱা কি নাই, এনেকুৱা সকলোতে আমি আগতীয়াকৈ একো নাজানো। আমাৰ যিমান পৰিচিত মানুহ আছে সকলোৱে যে পাৰফেক্ট লিডাৰটো নহয়। গতিকে তেওঁলোকক ইনভাইট কৰাৰ সময়ত কিছু সাৱধানতা অৱলম্বন কৰাটো খুব জৰুৰী। সেইটো কি? আমি মোবাইলত, ফোনত যেতিয়া তাক ইনভাইট কৰিম, কেতিয়া ডিটেইলছ আলোচনা কৰিব নালাগে। ডিটেইলছ আলোচনা, আমি এটা কোম্পানী কৰি আছোঁ, এই কোম্পানী, এই কনচেপ্ট, এই বস্তু, এই ডিটেইলছ আলোচনা কৰিব নালাগে।
যেতিয়া ডিটেইলছ আলোচনা মেক্সিমাম মানুহ কি হয় সেইটো শুনাৰ পাছত শুনাৰ ধৈৰ্য নাথাকে শুনিলে শুনাৰ পাছত নেক্সট ফোন কৰিলে ফোন ৰিচিভ নকৰে এই কোম্পানীৰ পাতে কোম্পানী মোক এইবিলাক কথা মেক্সিমাম নতুন মানুহবিলাক এইটো কৰি থাকে গতিকে আমি জাষ্ট ইনভাইট যিমান সৰু হয় জাষ্ট ইনভাইট কৰিম কিবা এটা আলোচনা আপোনাৰ লগত মই দেখা কৰিম কিবা এটা মোৰ এটা বিশেষ আলোচনা আছে আপুনি আৰু আমি বহি বস্তুটো আমি এটা সিদ্ধান্ত ল'ম যে সিদ্ধান্ত হয়তো আপোনাৰ আমাৰ দুইজনেৰো উপকাৰ হ'ব কেতিয়া বলে তাৰ আগতে আপুনি ইনভিটেশ্যনৰ কাৰণে গুৰুত্বপূৰ্ণ দুটা বস্তু আছে আপুনি কেতিয়াও নাপাহৰিব প্ৰথমতে তেওঁৰ খবৰ লৈ তাৰ পৰিয়ালৰ খবৰটো ল'ব কেনে আছে আপোনাৰ ঘৰৰ খবৰ কেনে এটা ৰিলেশ্যন কৰক ইনভিটেশ্যনৰ কাৰণে কেতিয়াও এইটো নুসুধিব যে সময় আছে নেকি তোৰ এতিয়া বিজি আছে নেকি মেক্সিমাম মানুহ বিজি বুলি ক'ব এইবিলাক অলপ এৰাই চলিব পৰিয়ালৰ খবৰ ল'ব আৰু কেতিয়াও আগুত নাযাব কিবা এটা ক'লে সি যদি কওঁ চাপ'জ কিবা এটা বুজি পাইছে সি কিবা এটা কোম্পানী চব তোমাৰ বাদ দে কিবা এটা কৈ দিলে আগুত নাযাব সি যি কয় একচেপ্ট কৰি থাকক কৰি তাৰ পৰা জাষ্ট সময় এটা লৈ আপুনি বহাৰ চেষ্টা কৰিব এনেকুৱা ধৰণৰ ইনভিটেশ্যন কৰক তাৰ পাছত আপুনি প্ৰেজেণ্টেশ্যন প্লান প্ৰেজেণ্টেশ্যনত যাব তাৰ লগত বহক বহি প্লান প্ৰেজেণ্টেশ্যন 3 নম্বৰ চকাটো হ'ল প্লান প্ৰেজেণ্টেশ্যন শ্ব' দ্য প্লান এইটো ধুনীয়াকৈ এই প্লান প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত আমি যদি কওঁ আমাৰ যিমান মানুহ থাকে মই মোৰ নেটৱৰ্কিং জীৱনৰ যিখিনি অভিজ্ঞতা আমি চাইছোঁ 90% তেওঁলোকে নিজকে লিডাৰ বুলি কয় অথচ প্লেনটো ভালকৈ লাগে আজি ক মানৰ পৰা অ আ ক ক শিকি মাষ্টাৰ ডিগ্ৰীলৈকে 25টা বছৰ পঢ়া শুনা কৰি এটা চাকৰি কৰি জীৱিকা নিৰ্বাহ কৰাৰ চেষ্টা কৰোঁ হয়নে কিমান কষ্ট কৰোঁ চাকৰিও নাপাওঁ বেকাৰ হৈ বহি থাকিব লগা কিন্তু কষ্টটো কৰিলোঁ জানিলোঁ এতিয়া চাকৰি নাই তথাপি কোনোবাই পঢ়া শুনা বাদ দিছে নেকি ইমান কষ্ট কৰি আছে চাকৰি হ'ব নাই তাৰ কোনো গেৰাণ্টি নাই আৰু এনেকুৱা এটা কনচেপ্ট যি কনচেপ্টে আমাৰ ইমান 30 বছৰ কষ্ট কৰিব নালাগে আমাৰ পঢ়া শুনা কৰি ইমান কষ্ট মানে আমি জানাৰো দৰকাৰ ইমান এটা নাই আমাৰ কোৱালিটি কি আছে না যিবিলাক তাৰ লুক আউট নকৰে আমি কি কৰিম জাষ্ট এটা বিজনেছ কনচেপ্ট গ্ৰহণ কৰি সেই কনচেপ্টটো ভালকৈ শিকিম নিজে ভালকৈ শিকিম যাতে বেলেগক ভালকৈ দিব পাৰোঁ 2 পেজ বা 1 পেজ 1 পেজ to 2 পেজ বা 3 পেজ এইখিনি আলোকতা যি এই 1 পেজ 2 পেজৰ এটা কনচেপ্টে আপোনাৰ কৰোড়পতি আৰবপতি বনাই দিব পাৰে চাকৰি কৰা 25 বছৰ কষ্ট কৰি চাকৰি কৰা মানুহক আপুনি তেনেকুৱা 10টা চাকৰিয়াল মানুহক আপুনি পোহপাল দিব পাৰিব এনেকুৱা এটা অপৰচুনিটি ইয়াত থকা সত্ত্বেও আমি বিজনেছ প্লানটো শিকাৰ আগ্ৰহী নহয় আমি কেনেকৈ আগবাঢ়িম বিজনেছ প্লান দিবলৈ গ'লে আমি লগে লগে কওঁ অ' ছাৰ ক'ত আছে চিনিয়ৰ ছাৰ ক'ত আছে ছাৰে যেন সকলোৱে কৰিব কেৱল ছাৰমুখী হ'লে আমি কেতিয়াও বিজনেছ আগবাঢ়িব নোৱাৰোঁ আপুনি লগে লগে এটা মানুহ পাইছে তাক কথা ক'ব বিজনেছ প্লান এটা দিব লাগে ছাৰ ক'ত আছে নাই সেই মানুহজন আৰু আপোনাক ধৰা নিদিয়ে এই ভাবি যে কি কনচেপ্ট কিবা এটা ক'ব বিচাৰিছিল ছাৰটো বেলেগ এনে থাকিব পাৰে গতিকে আপুনি নিজে ছাৰ হোৱাৰ চেষ্টা কৰিব লাগিব প্লান প্ৰেজেণ্টেশ্যন দিয়াৰ এটা অভ্যাস বা শিকি ল'ব লাগিব ভালকৈ দিয়াৰ এটা অভ্যাস কৰিব লাগিব নিজে পৃথিৱীত ইম্পচিবল বোলা কোনো বস্তু নাই অসম্ভৱ কেৱল এটা কথাহে সম্ভৱ নহয় ক'লে এইটো অসম্ভৱ হয় পৃথিৱীত সকলো কামনে সম্ভৱ কৰিছে গতিকে আমি সামান্য বিজনেছ প্লেনটো ভালকৈ শিকিব লাগিব এইটো আপোনালোকে কি কওক তাৰপিছত ফ'ল' আপ 4 নম্বৰটো ফ'ল' আপ কৰক তাক কেৱল প্ৰেজেণ্টেশ্যন দি যদি আপুনি ভাবে মোৰ ডিউটি শেষ নহ'ব ফ'ল' আপ কৰিব লাগিব যেতিয়ালৈকে ক্ল'জিং নকৰে ক্ল'জিং কৰাৰ পিছত যেতিয়ালৈকে সি আকৌ নতুনকৈ তাৰ ছিষ্টেম মতে আগবাঢ়ি নাযায় আপোনাৰ ডুপ্লিকেচি আপুনি যেনেকৈ কৰিছে তেওঁক তেনেকৈ কৰাৰ শিকক চেষ্টা কৰক তেওঁক এটা আৰ্নিং যাতে আহে তেওঁ যদি কিছু মানুহৰ লগত কথা ক'ব পৰা হয় তেনেকুৱা ট্ৰেইন আপ কৰে তাৰ লগত ফ'ল' আপ কৰি থাকক আপুনি 4টা বস্তু আপুনি ফ'ল' কৰক আল্টিমেটলি চাব বিজনেছ আগবাঢ়ি গৈ আছে নিশ্চয় কিন্তু তাৰ কাৰণে ছাকচেছৰ আৰু কিছুমান নিয়ম আছে এই নিয়মকেইটা আপুনি মানিব লাগিব তেতিয়াহ'লে 4P যেনেকৈ 5P এটা পাইছিলোঁ কোম্পানী চেলছৰ 4P এটা আছে এই 4Pটো কৈ ইম্পৰ্টেণ্ট